নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে লগতে মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহাবাই চন্দ্ৰকলালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আমি এই ভিডিঅ'টি জানিম গৰ্ভৱতী মহিলাই সদায় কোনজন ভগৱানৰ দৰ্শন কৰিব লাগে তাৰে বিষয়ে আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু জানো আপোনালোকে কেতিয়াও বেডৰুমত ভগৱানৰ ফটো নলগাব প্ৰেগনেন্সিৰ সময়ত আপোনালোকে সদায় শ্ৰীকৃষ্ণ ভগৱানৰ দৰ্শন কৰিব লাগে আপোনালোকে যদি ৰাতিপুৱা শুই উঠিয়ে বাল গোপাল শ্ৰীকৃষ্ণৰ দৰ্শন কৰে তেন্তে আপোনালোকৰ যি আশে-পাশে থকা যিটো নকাৰাত্মক শক্তি হয় শক্তিটো নষ্ট হৈ যায় লগতে এনেকুৱা কৰিলে আপোনালোকৰ চিন্তাধাৰাটো সকাৰাত্মক প্ৰভাৱ পৰিব যাৰ লাভ আপোনালোকৰ গৰ্ভত থকা শিশুৰ হ'ব এনেকুৱা মান্যতা আছে যে গৰ্ভৱতী মহিলাসকলে বেডৰুমত যদি ময়ূৰৰ পাখি ৰাখে তেন্তে তেওঁলোকৰ সন্তান হাঁহিমুখ আৰু বুদ্ধিমান হয় সেইকাৰণে গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ বেডৰুমত ময়ূৰৰ পাখি থ'ব লাগে এনেকুৱা কৰিলে তেওঁলোকৰ জীৱনলৈ সকাৰাত্মক প্ৰভাৱ আহে আৰু সন্তানৰ জীৱনতো সকাৰাত্মক প্ৰভাৱ পৰে আৰু তেওঁলোকৰ সন্তান হাঁহিমুখী আৰু বুদ্ধিমান হয় আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিল যদি ভাল লাগিল তেন্তে এটা লাইক কৰিব লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব ঠিক আছে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব কাৰণ আপোনালোকে যদি নটিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব ধন্যবাদ